নেক্সট ছাৰ স্বাস্থ্যটো অলপ মোৰ পৰীক্ষা কৰি দিব লাগিছিলে হয়নে বহা নামটো কোৱা নামটো ৰমেশ্বৰ বৰা বয়সটো কিমানমান হ'ব বয়স আপোনাৰ 50 মান হৈছে আৰু কি হৈছে তোমাৰ বাট কৰিবাই আহিছোঁ মই ফিজ দিছোঁ মই সেইটো আপুনিহে ক'ব লাগে ঠিক আছে তোমাক পৰীক্ষা কৰিব লাগিব কেইটামান পৰীক্ষা কৰিব লাগিব আৰু আঙুলি কেইটা দেখিছা দুটা তোমাৰ চকু ঠিক আছে হয় পৰিয়াল 5টামান হ'ব এই কাম ঠিক আছে তোমাৰ হাতখন দিয়া দীঘলকৈ উশাহ লোৱা ঠিক আছে হাৰ্ট ঠিক আছে তোমাৰ পায়খানা কেনেকুৱা সেইটো কথা কোৱা পায়খানাটো ছাৰ কেঁচা এই ঢেকুৱা পাত দিয়া হে কেঁচা মানে এই পকা বনাবই পৰা নাই ছাৰ মই সেইটো কথা সোধা নাই তোমাৰ পায়খানাটো কঠিন নে নাই ঢিলা সেইটো মই সুধিছোঁ ঢিলাই ছাৰ অলপ কেতিয়াবা একো বেয়া বেয়া বস্তু খালে ঢিলা হৈ যায় মাজে মাজে নাই ছাৰ সেইবোৰ আমি নধৰোঁ দেই সেইবোৰ নাখাওঁ নহয় সেইটো মই কি ধৰা কথা ক'লোঁ তোমাক এইটো মানে কি বুলি ভাবিছা মই তোমাৰ হাতখন চাব খুজিছোঁ হাতখন দি দিয়া ইয়াত তো গৰমটো ঠিকে আছে তোমাৰ হিটটো আছে তোমাৰ জ্বৰ চৰ একো নাই মুঠৰ পৰা তোমাৰ স্বাস্থ্য ঠিক আছে হে মই কেইটামান দৰৱ দিছোঁ দৰৱকেইটা তুমি ব্যৱহাৰ কৰিবা খালি ফিজটো মোক সোনকালে দি দিয়া 500 টকা ফিজটো দি থৈ যোৱা চকু ঠিক নাক ঠিক কাণ ঠিক সব ঠিক আছে খাব পাৰা চাগে ভালকৈ পাৰোঁ একদম ঠিক আছে পৰিলে ভালকৈ যায়গৈ ছাৰ ঠিক আছে হ'ব এইখন লৈ যোৱা আৰু ফিজটো দি থৈ যোৱা সেইটো নাপাহৰিবা হ'ব ছাৰ বাহিৰতে দি দিছোঁ হ'ব যোৱা আকৌ আহিবা হয়